এট সদায় স্পেচিফিক টাইম নিৰ্ধাৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল আই গেট আপ এট 4 AM নিৰ্দিষ্ট এটা সময় মই কেইটাত উঠোঁ 4টা বজাত উঠোঁ এটা নিৰ্দিষ্ট সময় বুজালে ৰাইট তেতিয়া আমি এট ব্যৱহাৰ কৰিম তাৰপিছত অন ক'ত ব্যৱহাৰ হয় অন ব্যৱহাৰ হয় এটা নিৰ্দিষ্ট এটা ডেট বা ডে মানে বাৰ ডেট মানে তাৰিখ বুজাবৰ কাৰণে বা দিন বুজাবৰ কাৰণে ফৰ এক্সাম্পল অন ফ্ৰাইডে আই হেভ এ লং লাঞ্চ ফ্ৰাইডে দিনত শুকুৰবাৰ দিনত মই দীঘলকৈ লাঞ্চ লওঁ তাৰমানে বহুত দেৰিলৈকে মই ভাত খাওঁ আই ৱাজ বৰ্ণ অন 19th অক্টোবৰ মই 19 অক্টোবৰত মই জন্ম লৈছিলোঁ তেতিয়া ইউজ হয় প্ৰিপজিশ্যন যেতিয়া আমি দীঘল এটা সময় আমি ক'বলগীয়া হয় আমি বুজাবলগীয়া হয় দীঘল এটা সময় যেনিবা এটা ডিকেড এটা ইয়াৰ্ছ মান্থৰ ভিতৰত এটা ডিচেম্বৰ মাহৰ ভিতৰত এটা কাম হ'ল যেনিবা আই ৱাজ ভেৰি বিজি ইন ডিচেম্বৰ মই ডিচেম্বৰত বহুত বিজি থাকোঁ ডিচেম্বৰ কোনো নিৰ্দিষ্ট সময় নহয় ডিচেম্বৰ মাহতে মানে বিজি থাকোঁ গতিকে ডাঙৰ এটা সময় বুজাবৰ কাৰণে আমি ইন ব্যৱহাৰ কৰোঁ